Hello everyone, welcome back to my channel. কণমানি সকল আজি আমি এই ভিডিওটোৰ মাজেৰে অসমীয়া আৰু ইংৰাজীত 12 মাহৰ নাম শিকিম। তেনেহলে বলাচোন পলম নকৰি ভিডিওটোৰ মাজলৈ যাওঁ। এটা বছৰত 12টা মাহ থাকে। অসমীয়াত কোৱা হয় মাহ আৰু ইংৰাজীত কোৱা হয় মন্থ। সেই অনুপাতে ইংৰাজী আৰু অসমীয়াৰ নামবিলাকো বেলেগ বেলেগ হয়। অসমীয়া মাহৰ নাম বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত। পুনৰবাৰ অসমীয়াৰ 12 মাহৰ নাম পঢ়োঁ আহা। বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত। Month of the year: January, February, March, April, May, June, July, August, September, October, November, December. পুনৰবাৰ ইংৰাজীৰ মাহকেইটা পঢ়োঁ আহা। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। কণমানি সকল আজি ভিডিওটোত আছিল ইমানেই। যদি আজি ভিডিওটো চাই ভাল লাগিল এটা লাইক কৰি দিবা আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি থবা। ধন্যবাদ।